আমাক যদি কোনোবাই সোধে যে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম কি, আমি তপৰাই কওঁ যে যতীন্দ্ৰনাথ দুৱৰাদেৱৰ বনফুল। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ বনফুল গ্ৰন্থখনিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰশ্নটো যদি আমাক এনেকৈ সোধে যে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া গল্পপুথিৰ নাম কি, সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন গ্ৰন্থ যদিও বনফুল আছিল, সেইখন আছিল এখন কবিতা পুথি। গতিকে আমাক যদি নিৰ্দিষ্টকৈ গল্পপুথি বুলি সোধে তেনেহ'লে আমি ক'ব লাগিব সেইখন গল্পপুথিৰ নাম যিখন গল্পপুথিয়ে প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি অসমীয়া ভাষাত লাভ কৰিছিল, সেইখন হৈছে সৌৰভ কুমাৰ চলিহাদেৱৰ গোলাম। গোলামখনেই হৈছে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া গল্পপুথি। আমাক যদি এনেকৈ সোধে যে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি, আমিতো বনফুল বুলি কৈ দিব নোৱাৰোঁ, কাৰণ বনফুল যদিও সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া গ্ৰন্থ, কিন্তু সেইখন এখন কবিতা পুথি। গতিকে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া উপন্যাস বুলি সুধিলে আমি নাম ল'ব লাগিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ ইয়াৰুইংগম। ইয়াৰুইংগম উপন্যাসখনেই হৈছে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন উপন্যাস। বনফুল যিহেতু কবিতা পুথি, গতিকে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া গল্পপুথি হৈছে সৌৰভ কুমাৰ চলিহাদেৱৰ গোলাম। সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ ইয়াৰুইংগম।